হেল্ল' গুড মৰ্নিং এভৰিৱান কি খবৰ আপোনালোকৰ সকলো ভালে আছে নিশ্চয় মোৰো ভাল ময়ো ভালে আছো আজি ভিডিওটো এটা ব্যতিক্ৰমী ভিডিও হ'ব কাৰণ মোৰ নিজৰ ব্লগবোৰৰ ভিতৰতে মই মানে ভাবিছো কি বিশেষকৈ যিখিনি স্কুলীয়া ষ্টুডেন্ট ক্লাছ 8 9 10 লেভেলৰ যিখিনি ষ্টুডেন্ট তেওঁলোকৰ কাৰণে মানে কি এটা ইংলিছৰ গ্ৰামাৰ সেকশন এটা লৈ আহিম বুলি ভাবিছো হেতু গ্ৰামাৰৰ ওপৰত তেওঁলোকে যদি অকনমান আয়ত্ত কৰিব পাৰে ভালকৈ তেতিয়া হলে তেওঁলোকৰ নিশ্চয় ভাল হ'ব সেই কাৰণে ভাবিয়ে মই গ্ৰামাৰ সেকশনটো লৈ আহিছো আজি গ্ৰামাৰ বুলি ক'বলৈ গলে ফাৰ্স্ট মানে কি টেন্সৰ পৰা আৰম্ভ কৰিম বুলি ভাবিছো কাৰণ টেন্স নাজানিলে আপোনালোকে গ্ৰামাৰৰ পাৰ্ট একোকে বুজি নাপাব যদি কিবা এটা বস্তু আপোনালোকে ভালকৈ বুজিব লগা হয় ভালকৈ জানিবলৈ ইচ্ছুক হয় বা এই বস্তুটো যদি মনতে ভাবে যে মই খৰচি মাৰি শিকিব লাগিব তেতিয়া হলে আপোনালোকে ফাৰ্স্ট টাইম মানে কি একদম ক খ আৰ পৰা শিকিব লাগিব গতিকে মই গ্ৰামাৰৰ বিষয়ে কম আজি কাৰণ গ্ৰামাৰটো মানে কি টেক্সৰ প্ৰশ্নখিনিটো বেলেগই কথা গ্ৰামাৰখিনি পুৰা গুড নম্বৰ থাকে মানে আপুনি যদি জিটো বস্তু আপোনাৰ শুদ্ধ হয় তাত মানে গোটা নম্বৰ পায়ো মানুহে পৰীক্ষাৰ ফলাফলত পাস কৰিবৰ বাবে খুব সুবিধাজনক হয় সেই কাৰণে ভাবিলো গ্ৰামাৰৰ অকনমান কিবা মই আপোনালোকক ক'ব পাৰিলে বা মোৰ পৰা যদি আপোনালোকে কিবা এটা বস্তু শিকিব পাৰে জানিব পাৰে তেতিয়া হলে মই নিজকে মানে অকনমান হলেও মোৰ মনটোৱে শান্তি পাব বা মোৰ ভাল লাগিব যে মই মোৰ পৰা দুজনে কিবা এটা শিকিছে সেই বস্তুটোক লৈ পলে মই অকনমান সুখী অনুভৱ কৰিম হেপি থাকিব পাৰিম সেই ভাবিয়ে গ্ৰামাৰৰ পাৰ্টটো লৈ আহিছো আৰু গোটেই পাৰ্টটো আপোনালোকে কমপ্লিট কৰি চাব বুলি মই আশা কৰিছো এনেকৈ মই পাৰ্ট 1 পাৰ্ট 2 এনেকৈ মানে কি ভাগকে মই যিমানখিনি পাৰো আপোনালোকৰ ওচৰত শেয়াৰ কৰিম আপোনালোকে ভিডিওটো একদম স্কিপ নকৰাকৈ সম্পূৰ্ণ চাব বুলি আশা কৰিছো এতিয়া ভিডিওটোৰ মাজলৈ টেন্স বুলি ক'বলৈ যাওঁতে আমি যাক আমি অসমীয়াত কাল বুলি কওঁ যিটো সময় হয় সময় বুলি ক'ব পাৰো আৰু সেই সময়টোক আমি তিনিটা প্ৰকাৰত ভাগ কৰিব পাৰো ইংৰাজীত যে প্ৰেজেন্ট টেন্স যাক আমি কম বৰ্তমান কাল পাষ্ট টেন্স যাক আমি কম অতীত কাল আৰু ফিউচাৰ টেন্স যাক আমি কম ভৱিষ্যৎ কাল এতিয়া এই টেন্সখিনিক এই তিনিটা টেন্সক আমি প্ৰত্যেকটো টেন্সকে আমি চাৰিটাকৈ ভাগত ভাগ কৰো সেই ভাগকেইটা হৈছে প্ৰেজেন্ট টেন্সৰ ভাগসমূহ চাৰিটা ভাগত তেনেকৈ পাষ্ট টেন্সৰ ভাগসমূহ চাৰিটা ভাগত আৰু ফিউচাৰ টেন্সৰ ভাগসমূহ চাৰিটা ভাগত ভাগ কৰিবলৈ আমি পাৰো গতিকে এতিয়া মই আপোনালোকক স্ক্ৰিনত দেখাম বুলি ভাবিছো কোৱাতকৈ স্ক্ৰিনত দেখালে আপোনালোকে বেছি বুজি পাব সেই কাৰণে বলক এতিয়া প্ৰেজেন্ট টেন্সৰ প্ৰথম ভাগটো হৈছে সিম্পল প্ৰেজেন্ট টেন্স বা প্ৰেজেন্ট সিম্পল বুলিও ক'ব পাৰি ইয়াৰ ৰূপ বা ফৰ্মটো হৈছে এয়া চাওক সাবজেক্ট প্লাস প্ৰেজেন্ট ফৰ্ম অৰ ভাৰ্ব মানে ভাৰ্বৰ প্ৰেজেন্ট ফৰ্মটো তাৰ পিছতে হ'ব এক্সটেনশন কিন্তু ইয়াত কি হয় সাবজেক্টটো যদি থাৰ্ড পাৰসন একবচন হয় অৰ্থাৎ হি সি ইট দিস দ্যাট ৰাম সীতা ফাদাৰ মাদাৰ এনেকুৱা নামৰ ক্ষেত্ৰটো যদি হয় তেনেহলে আমি তেতিয়া ভাৰ্বৰ প্ৰেজেন্ট ফৰ্মৰ লগত এস বা ইএস যোগ কৰিব লাগিব ইয়াৰ গঠনটো যদি আমি গো লগাই ইয়াৰ সংযোগ কৰো তেনেহলে ফাৰ্স্ট পাৰসনত হ'ব আই গো উই গো তাৰপিছতে সেকেন্ড পাৰসন ইউ গো তাৰপিছতে থাৰ্ড পাৰসন হ'ব হি সি ইট বা ৰাম সীতা এনেকুৱা মানুহৰ নামৰ ক্ষেত্ৰটো তেতিয়া এস বা ইএস যোগ হ'ব গতিকে গোজ হৈছে আৰু দে গো ইটো দেখাই আছো ইয়াৰ ব্যৱহাৰটো হ'ব যে বৰ্তমান সময়ত যদি কোনো অৰ্থ বা কামৰ অভ্যাস কৰা অৰ্থ বুজালে ভাৰ্বৰ সিম্পল প্ৰেজেন্ট টেন্স ব্যৱহাৰ কৰা হয় মানে অভ্যাসগত কাম যদি হয় তেতিয়া ভাৰ্বৰ সিম্পল প্ৰেজেন্ট টেন্স ব্যৱহাৰ কৰা হয় আৰু এনে ধৰণৰ বাক্যত সাধাৰণতে কি থাকে কেইটামান শব্দ কেইটামান ওয়াৰ্ড থাকে এইকেইটা হৈছে কি জানেনে always every day every morning every month every
ইয়াৰ এইবিলাকত থাকিব আৰু ইউজুৱেলি জেনেৰেলি ৰেগুলাৰলি আদি শব্দ কিছুমান ব্যৱহাৰ থাকে এটা অভ্যাসত পৰিণত হোৱা এটা বাক্য লৈছো মই সদায় খোজকাঢ়ি স্কুললৈ যাওঁ কাৰণ এই কামটো সদায় অভ্যাসত পৰিণত হৈছে সদায় যাওঁ কলৈ যাওঁ স্কুললৈ যাওঁ কেনেকৈ যাওঁ খোজকাঢ়ি যাওঁ I always goes to school on foot আমি নিতৌ আমাৰ পাঠ পঢ়ো we read our lesson every day তাৰপিছতে তেনেকৈ হৈছে সিহঁতে প্ৰত্যেক ৰাতিপুৱাতে দৌৰে they run every morning তেনেকুৱা কিছুমান বাক্যৰ ক্ষেত্ৰত এনেকুৱা অভ্যাসগত কিছুমান বাক্যৰ ক্ষেত্ৰত আপোনালোকে গম পাব লাগিব ই সিম্পল প্ৰেজেন্ট টেন্সৰ বাক্য হয় ইয়াত বহুত বাক্য আছে এইবোৰ মই দেখাই আছো এয়া চাওক মই দুটামান আপোনালোকক কৈ দিছো আৰু কিছু ক্ষেত্ৰত কিন্তু ইয়াত যদি আপোনাৰ টাইমিং থাকে সাধাৰণতে সিহঁতে ইয়ালৈ পুৱা 7 বজাত আহে এটো অভ্যাসত পৰিণত হৈছে আৰু উইথ ইয়াৰ লগত টাইম সংযোগ হৈ আছে তেতিয়াও হ'ব জেনেৰেলি মানে সাধাৰণতে they come here at 7 am সিম্পল প্ৰেজেন্ট টেন্সৰ 2 নম্বৰ ব্যৱহাৰটো কৈ আছো চিৰসত্য ঘটনা যদি প্ৰকাশ কৰিবলগীয়া বাক্য হয় তেতিয়া ইউ হ'ব সিম্পল প্ৰেজেন্ট টেন্সৰ বাক্য যেনেকৈ মানুহ মৰণশীল man is mortal বেলি পূবফালে উদয় হয় the sun rises in the east পৃথিৱী ঘূৰণীয়া the earth is round পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰে the earth moves round the sun গাখীৰ বগা milk is white এইবিলাকৰ ক্ষেত্ৰত কি হ'ব সিম্পল প্ৰেজেন্ট টেন্সৰে বাক্য ই হ'ব ইয়াত হৈছে man is mortal হ'ব লাগে কিন্তু man be দিছে মানে be ভাৰ্বৰ এটা ৰূপ হ'ব am is are ৰ ভিতৰত was were এনেকৈ হ'ব আৰু গুটেখিনি be ভাৰ্বৰ ৰূপখিনিৰ ভিতৰত কিবা এটা হ'ব গতিকে আপোনালোকে গম পাব লাগিব ই চিৰসত্য ঘটনাৰ বাক্য গতিকে ই সিম্পল প্ৰেজেন্ট টেন্সৰ হয় তেতিয়া আপোনালোকে is বহালে হৈ যাব man is mortal আকৌ তেনেকৈ দুটামান যে শব্দ কথা মই দেখাইছিলো আপোনালোকক ৰেগুলাৰলি এভৰি ডে এভৰি উইক এইবিলাক থাকিলেও আপোনালোকে গম পাব লাগিব ইয়াত এটা বাক্য দিয়া গৈছে যে she read her lesson regularly তেতিয়া আপোনালোকে she থাৰ্ড পাৰসন সিঙ্গুলাৰ নম্বৰ গতিকে ৰিডৰ লগত s যোগ হৈছে she reads her lesson regularly দুটামান কাৰেক্ট টেন্স আপোনালোকে চাওক I always go to বেকেট দি দিছে দি পেলাই my duty তেনেকৈ I always do my duty মানে কি হল ইয়াত একো চেঞ্জ হোৱা নাই s বা e যোগ হৈছে ভাৰ্বৰ লগত সদায় কি কৰো কাম কৰো মই সদায় মোৰ নিজৰ ডিউটি কৰো এটো তেনেকৈ এখিনি কাৰেক্ট টেন্স এনেকৈ আহিব কাৰেক্ট টেন্স বিলাক ইয়াত হৈছে man is mortal হ'ব লাগে কিন্তু man be দিছে মানে be ভাৰ্বৰ এটা ৰূপ হ'ব am is are ৰ ভিতৰত was were এনেকৈ হ'ব আৰু গুটেখিনি be ভাৰ্বৰ ৰূপখিনিৰ ভিতৰত কিবা এটা হ'ব গতিকে আপোনালোকে গম পাব লাগিব ই চিৰসত্য ঘটনাৰ বাক্য গতিকে ই সিম্পল প্ৰেজেন্ট টেন্সৰ হয় তেতিয়া আপোনালোকে is বহালে হৈ যাব man is mortal আকৌ তেনেকৈ দুটামান যে শব্দ কথা মই দেখাইছিলো আপোনালোকক ৰেগুলাৰলি এভৰি ডে এভৰি উইক এইবিলাক থাকিলেও আপোনালোকে গম পাব লাগিব ইয়াত এটা বাক্য দিয়া গৈছে যে she read her lesson regularly তেতিয়া আপোনালোকে she থাৰ্ড পাৰসন সিঙ্গুলাৰ নম্বৰ গতিকে ৰিডৰ লগত s যোগ হৈছে she reads her lesson regularly আজি মই আপোনালোকৰ লগত মানে প্ৰেজেন্ট টেন্সৰ ভাগৰ এটা ভাগহে আলোচনা কৰিলো সিম্পল প্ৰেজেন্ট টেন্সৰ ভাগটো আৰু কালিলৈ লৈ আহিম আপোনালোকৰ বাবে আনটো ভাগ যেটো হ'ব প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ ভাগটো আৰু আজি ভিডিওটো চাই আপোনালোকে কেনে পাই মোক জনাব আৰু তাৰ ভিতৰতো যদি কোনোবা নজনা কোনোবা লোক উলাই তেনেহলে তেওঁলোকে প্লিজ মোক কমেন্টৰ জৰিয়তে জনাব কি বুজা নাই তেতিয়া মই যিমানখিনি পাৰো ইয়াতকৈ অকনমান সহজ প্ৰক্ৰিয়াৰে যদি পাৰো মই বুজাই দিবলৈ চেষ্টা কৰিম গতিকে মোৰ ভিডিওটো আপোনালোকে চাব বুলি আশা কৰিলো আজিলৈ আহিছো টাটা বাই বাই সকলো ভালে থাকক সুস্থ সবল হৈ থাকক হাঁহি মাতি থাকক মোকো আশীৰ্বাদ কৰিব যাতে ময়ো ভালে থাকিব পাৰো নমস্কাৰ